স্বাগতম বন্ধুসকল। স্পন্ডলাইচিছ বা ডিঙিৰ বিষ আৰু হাতৰ বিষ চাগে আপোনালোকৰ বহুতৰে হয়। সেইবাবে আজি মই ডিঙি বিষৰ যোগাসনৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াইছোঁ। আশা কৰিছোঁ এই যোগাসনে আপোনালোকক নিশ্চয় নিৰাময় কৰিব। সম্পূৰ্ণৰূপে আৰোগ্য হ'বলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল, ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। বলকচোন এতিয়া আমি আসন আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ আমি ডিঙিৰ সূক্ষ্ম আসনসমূহলৈ। হাতৰ আঙুলিবোৰ ফাকে ফাকে সুমুৱাই তলুৱা দুখন সন্মুখলৈ কৰি মূৰৰ পিছফালে লগাওক। এইবাৰ হাতেৰে আগলৈ আৰু মূৰেৰে পিছলৈ ঠেলক। 10 ছেকেণ্ড এনেদৰে ৰাখক। তাৰ পাছত হাত দুখন একেধৰণে ৰাখি হাতৰ তলুৱা দুখন কপালত লগাওক। এইবাৰ হাতেৰে পিছলৈ আৰু মূৰেৰে আগলৈ ঠেলক। 10 ছেকেণ্ড ৰাখি পুনৰ হাত পিছলৈ নি আগৰ আসনটো পুনৰাবৃত্তি কৰক। 6 বাৰ এনেদৰে কৰিব। হাতৰ তলুৱাখন আঙুলিবোৰ ওপৰলৈ কৰি কাণৰ ঠিক সন্মুখত ৰাখক। এইবাৰ হাতেৰে মাজলৈ আৰু মূৰেৰে কাষলৈ ঠেলক। 10 ছেকেণ্ড এনেদৰে ৰাখি বাওঁ হাতেৰে একেধৰণে বাওঁ মত ৰাখি ঠেলক। এনেদৰে 6 বাৰ দুয়োফালে কৰক। এইবাৰ হাত দুখন থুতৰিত লগাই ওপৰলৈ হেঁচা দিয়ক। লগে লগে থুতৰিও তললৈ হেঁচক। 10 ছেকেণ্ড এনেদৰে ৰাখি 6 বাৰমান কৰক। এইবাৰ আমি মূৰটো লাহে লাহে এটা কান্ধত পেলাই শুই দিম। তাৰ পাছত আকৌ লাহে লাহে আনি ইটো কাণত লাহেকৈ শুই দিম। এইদৰে 6-7 বাৰ কৰিব লাগে। মস্তক বৃত্তাসন। এবাৰ মূৰটো আগলৈ সাউলি প্ৰথমে তললৈ চাওক। লাহে লাহে মূৰটো বাওঁফালে ঘূৰাই কাষলৈ আৰু ঘূৰাই থাকি যিমান পাৰে পিছলৈ চাওক। মূৰটো ঘূৰাই থাকক আৰু সম্পূৰ্ণ সোঁফালে চাই লাহে লাহে পুনৰ তললৈ চাওক। এনেকৈ 6 বাৰ ঘূৰাওক আৰু তাৰ পাছত বিপৰীত ফালে 6 বাৰ ঘূৰাওক। আটাইকেইটা আসনে ডিঙিৰ ৰাজহাড় যোৰাবোৰ লৰাই সুচল কৰাৰ উপৰিও ৰাজহাড়ৰ কাষৰ পেশীবোৰ সবল কৰে। ফলত ডিঙিৰ জঠৰতা নোহোৱা হয়। ডিঙিৰ স্পন্ডলাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু ইয়াক নিৰাময় কৰিবলৈ এইকেইটা আসনে সহায় কৰে। কেৱল এনে ৰোগীয়ে নিয়মিত ৰূপে এই আসনকেইটা কৰি থাকিব লাগে। এবাৰ ওপৰলৈ চাওক। ওপৰলৈ চাই মুখখন মেলি মুখখন এবাৰ মেলক আৰু এবাৰ জপক। আকৌ লাহেকৈ তললৈ চাই তললৈ হাউলি দিয়ক। পুনৰ এইদৰে 3-4 বাৰ কৰিলে ডিঙি বিষ ভাল হয়। প্ৰথমে সুখাসনত বহি হাত দুখন আগলৈ মেলি দিয়ক। এতিয়া হাতৰ আঙুলিবোৰ জোৰকৈ ভাঁজ কৰি দিয়ক। অলপ সময় টানকৈ ভাঁজ কৰি ৰাখি খুলি দিয়ক। এনেকৈ বিভিন্ন ভংগীমাৰ আঙুলিবোৰ 10 বাৰমান ভাঁজ কৰক। আঙুলি সৰু সৰু গাঁঠিবোৰ এই আসনত লৰচৰ হৈ সুচল হৈ থাকিব। দ্বিতীয়টো হাত দুখন মেলি থাকি মুঠি মাৰি লওক। মুঠি দুটা ওচৰ চপাই আনি এইবাৰ লাহে লাহে ঘূৰাবলৈ ধৰক। প্ৰথমে আগৰ পৰা পিছলৈ 10 বাৰ আৰু পিছৰ পৰা আগলৈ 10 বাৰ এনেদৰে ঘূৰাওক। এনে কৰিলে হাতৰ গাঁঠিৰ সৰু সৰু জোৰবোৰ লৰচৰ হ'ব আৰু কাৰ্যক্ষম হৈ থাকিব। তৃতীয়তে হাত দুখন মেলি দিয়ক। উশাহ দীঘলকৈ লৈ লাহে লাহে হাত দুখন পেশীবোৰ সংকোচন কৰি নিজৰ কান্ধৰ ফালে টানি আনক। পাছত উশাহ এৰি দি লাহে লাহে হাত দুখন পুনৰ মেলি দিয়ক। এনেকৈ 6 বাৰ কৰক। এই আসন কিলাকুটি সুচল হোৱাৰ উপৰিও হাতৰ পেশীসমূহ সবল হ'ব। পেশীবোৰৰ গঢ় সুন্দৰ হৈ উঠিব। চতুৰ্থতে এই হাতৰ আঙুলিকেইটা 2 কান্ধৰ ওপৰত ৰাখক আৰু 2টা কিলাকুটি বুকু সন্মুখলৈ আনক। এবাৰ কিলাকুটি দুটা ওপৰলৈ উঠাই বৃত্তাকাৰে ঘূৰাই পুনৰ সন্মুখলৈ আনক। এনেদৰে 6 বাৰ ঘূৰাওক। পাছত বিপৰীত দিশত 6 বাৰ ঘূৰাওক। এই আসনৰ কান্ধৰ যোৰাকেইটা ভালদৰে লৰচৰ হয়। ফলত কান্ধৰ যোৰা দুটা সুচল হয়। কান্ধৰ বিষ হোৱা লোকে
এই আসন নিয়মিতভাৱে কৰিলে এই ৰোগৰ পৰা নিষ্কৃতি পাব পাৰে। পঞ্চমতে, মণিবদ্ধ হাত দুখন বান্ধি লৈ প্ৰথমে ওপৰলৈ উঠাওক। তাৰ পিছত প্ৰথমে মূৰৰ পিছফালে দি বাওঁ হাতেদি সোঁ হাত কান্ধৰ ওপৰেৰে টানক। কেইছেকেণ্ডমানৰ পাছত হাত ওপৰলৈ নি পুনৰ সোঁ হাতেদি বাওঁ হাত টানক। এনেদৰে 6 বাৰ কৰক। এই আসন কৰোঁতে মূৰ আৰু শৰীৰ সম্পূৰ্ণ পোনকৈ ৰাখিব। সুখাসনত বহি থাকি হাতৰ তলুৱা দুখন আঁঠু দুটাৰ চাৰিওফালে ঘূৰাওক আৰু ইয়াৰ লগে লগে ডিঙিৰ পিছফালৰ অংশ আৰু বাহু দুটাও বৃত্তাকাৰে ঘূৰাব। এই প্ৰথাৰে সন্মুখলৈ নি 6 বাৰ আৰু পাছত পিছফালে নি 6 বাৰ দুটা বৃত্তাকাৰে ঘূৰাওক। এই আসনৰ দ্বাৰা পিঠিৰ ফালৰ পেশীবোৰ আৰু তাৰ লগত লাগি থকা স্কেপুলাৰ বা উইংবোৰ লৰচৰ কৰি সুচল কৰা হয়। পিঠিৰ বিষ আৰু জঠৰতা নোহোৱা কৰিবলৈ ই উত্তম আসন। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। যোগ কৰক, নিৰোগী হৈ থাকক। ধন্যবাদ।